নমস্কাৰ বন্ধু বান্ধৱীসকল, ডিজিটেল কুপন চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মোৰ চেনেলটো যদি আপোনালোকে প্ৰথমবাৰ চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব। ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো এটা লাইক কৰিব, ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ফ্ৰীতে আইডি বনাই লওক মোৰ পৰিচয় চেণ্টাৰ খুলি। মাহত ইনকাম কৰক 30ৰ পৰা 40,000 টকালৈ। কেনেকৈ খুলিব আইডি, কেনেকৈ এই ইনকাম কৰিব বা কেনেকৈ এই আইডি খুলি সকলো ছাৰ্ভিচৰ কামবোৰ কেনেকৈ কৰিব, গোটেইখিনি জনাই দিম, সকলো কথা জনাই দিম। গতিকে ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। চাওক বন্ধু বান্ধৱীসকল, মেৰি পেহচান বা মোৰ পৰিচয় এই আইডি বনাই আপোনালোকে প্ৰতি মাহত ইনকাম কৰিব পাৰিব 30,000 পৰা 40,000 টকা। এই আইডি খুলিবলৈ অতি সহজ আৰু সম্পূৰ্ণ ফ্ৰীতে খুলিব পাৰিব। চাওক বন্ধু বান্ধৱীসকল, আপোনালোকে যিহেতু গম পায়ে যে CSC চেণ্টাৰ এটা খুলি আপোনালোকে কিমান টকা ইনকাম কৰি ল'ব পাৰে মাহত। চাওক বন্ধু বান্ধৱীসকল, ঠিক CSC চেণ্টাৰৰ দৰেই একেই এই মেৰি পেহচান আইডিটো। আগতে কিন্তু মেৰি পেহচানৰ দৰেই CSC চেণ্টাৰ আইডি খুলিব অতি সহজ আছিল, ফ্ৰীতে খুলিব পাৰিছিল CSC চেণ্টাৰৰ আইডি। কিন্তু আজিৰ ডেটত যদি আপুনি CSC চেণ্টাৰ এটা খুলিব যায় বা CSC চেণ্টাৰ খুলি কাম কৰিব যায়, আজিৰ ডেটত কিন্তু বহুত টান হৈ পৰিছে বা কিছু পইচা খৰচ হয়। আজিকালি যদি আপুনি এটা CSC চেণ্টাৰ খুলিব যায়, এক্সাম দিব লাগিব, প্লাছ আপোনালোকে এক্সামৰ এটা ফিজ কাটিব লাগে, ৰেজিষ্ট্ৰেশ্যন ফিজ এটা কাটিব লাগে, এক্সামটো আপোনালোকে দিব লাগিব, আৰু এনেকৈ বহুত ইটো সিটো খৰচ আহি পৰে আপোনালোকৰ, প্ৰায় 9-10 হাজাৰমান টকা খৰচ আহি পৰে। তথাপিতো কিন্তু CSC চেণ্টাৰটো পাব বহুত টান। চাওক বন্ধু বান্ধৱীসকল, যিহেতু কেন্দ্ৰীয় চৰকাৰে এটা পৰ্টেল আপোনালোকলৈ মুকলি কৰি দিছে যাৰ নাম মেৰি পেহচান বা মোৰ পৰিচয়। চাওক বন্ধু বান্ধৱীসকল, CSCৰ সহায়ত যি ছাৰ্ভিচ পায় ঠিক একেই ছাৰ্ভিচেই এই মেৰি পেহচান পৰ্টেলটোৰ জৰিয়তে আপুনি পাব, বা এই পৰ্টেলৰ জৰিয়তে আপুনি সকলো ধৰণৰ ছাৰ্ভিচৰ কাম কৰিব পাৰিব। যদি আপোনালোকে ঘৰত এনেই আছে, নিবনুৱা হৈ আছে, বা কিবা যদি আপোনালোকে কৰিও আছে, তেতিয়াহ'লে আপোনালোকে এই চেণ্টাৰ খুলি, এই মেৰি পেহচান চেণ্টাৰ খুলি আপোনালোকে পাৰ্ট টাইম হিচাপতো আপোনালোকে কৰিব পাৰে, ফুল টাইমো কৰিব পাৰে, আপোনালোকে পাৰ্ট টাইম হিচাপতো কৰিব পাৰে। হয় বন্ধু বান্ধৱীসকল, আপোনালোকে এই পৰ্টেলৰ ছাৰ্ভিচসমূহত এপ্লাই কৰি কিছু পৰিমাণৰ হ'লেও টকা উপাৰ্জন কৰিব পাৰে। চাওক বন্ধু বান্ধৱীসকল, আপোনালোকে কেনেকৈ মেৰি পেহচানৰ আইডি বনাব গোটেই প্ৰচেছখিনি চাই লওঁ আহক। মেৰি পেহচানত আইডিটো বনাব একেবাৰে সহজ। আপোনালোকে যিকোনো এটা ব্ৰাউজাৰত লিখিব বা যিকোনো এটা চাৰ্চ বাৰত টাইপ কৰিব মেৰি পেহচান লগইন বুলি লিখিব। লিখাৰ লগে লগে ঠিক এনেকুৱা ধৰণৰ পেজ এটা খোল খাই যাব। ইয়াতে প্ৰথমতে আপোনালোকে দেখিব পাব লগইন টু মেৰি পেহচান। আপুনি ঠিক এই অপশ্যনটোতে ক্লিক কৰিব। লগইন টু মেৰি পেহচানত ক্লিক কৰাৰ পাছত ঠিক আপোনালোকে একেবাৰে তললৈকে আহিব। অহাৰ লগে লগে ইয়াতে ৰেজিষ্টাৰ নাও বুলি এটা অপশ্যন আছে, আপোনালোকে এই অপশ্যনটোত ক্লিক কৰিব। ৰেজিষ্টাৰ নাও অপশ্যনটোত ক্লিক কৰাৰ লগে লগে ঠিক এই পেজটোলৈকে লৈ আহিব আপোনালোকক। ইয়াতে আপোনালোকৰ মোবাইল নাম্বাৰটো বহাব, জেনেৰেট OTP অপশ্যনটোত ক্লিক কৰিব। OTPটো আহিব, আপোনালোকে OTPটো বহাই দিব। বহাই দিয়াৰ পিছত আপোনালোকৰ ইয়াতে নামটো লিখিব, ইউজাৰ নেম আৰু পাছপৰ্ট। ইয়াতে কনফাৰ্ম পাছপৰ্ট কৰিব লাগিব, চেম টু চেম পাছপৰ্ট বহাব লাগিব। ইয়াতে আপোনালোকে ইউজাৰ নেম আৰু পাছপৰ্টটো কেনেকৈ বহাব চাওক। মই ইউজাৰ নেমটো কেনেকৈ বনাব মই লিখি দিছোঁ। ইয়াতে আপোনাৰ নামটো ধৰক ৰাজু ৰাজু @84 gmail.com
gmail.com মানে এই চিষ্টেমত আপোনালোকে বনাব পাৰে বা আপোনালোকৰ ইমেইল আইডিটো বহাব পাৰে। পাছপৰ্টটো আপোনালোকে কেনেকৈ বনাব চাওক। পাছপৰ্টটো ঠিক চেমেই ধৰক, মুঠতে 8টা কেৰেক্টাৰৰ ভিতৰত হ'ব লাগিব। পাছপৰ্টটো ধৰক ৰাজু, আপোনাৰ নামটো ৰাজু ধৰি লওক, ৰাজু ৰাজু @1 2 3 এই চিষ্টেমত বনাব পাৰে পাছপৰ্টটো। চেম আপোনালোকে তলৰ অপশ্যনটো কনফাৰ্ম পাছপৰ্টটো একেই দিব পাছপৰ্টটো। তাৰপিছত আপোনালোকে জেণ্ডাৰটো চিলেক্ট কৰিব, আপোনালোকে মেল ফিমেল যি হয় সেইমতে আপোনালোকে চিলেক্ট কৰিব জেণ্ডাৰটো। ডেট অফ বাৰ্থটো বহাই দিব ধুনীয়াকৈ। তাৰপাছত আপোনালোকে একচেপ্ট টাৰ্মছ এণ্ড পলিচিছ এই অপশ্যনটো টিক লগাব। আপোনাৰ এই অপশ্যনটোত টিক লগাই দিব। তাৰপিছত চাইন আপ অপশ্যনটোত ক্লিক কৰিব। চাইন আপত ক্লিক কৰাৰ লগে লগে ঠিক এই পেজটোলৈকে আপোনালোকক লৈ আহিব। থেংক ইউ ফৰ চাইনিং আপ ফৰ প্ৰমাণ মেৰি পেহচান ছাৰ্ভিচ। ইয়াতে আপুনি কণ্টিনিউ অপশ্যনটোত ক্লিক কৰিব। কণ্টিনিউ অপশ্যনটোত ক্লিক কৰাৰ লগে লগে ঠিক আপোনালোকে লগ ইন কৰি পেলাই যিটো আপুনি ইউজাৰ আই ডি আৰু পাছৱৰ্ড বনাইছিলে, সেই ইউজাৰ আই ডি আৰু পাছৱৰ্ডটো লগ ইন অপশ্যনত ক্লিক কৰি লগ ইন হৈ আপুনি এই পেজখনলৈকে আহি যাব। ইয়াতে গোটেইখিনি ছাৰ্ভিচৰ বিষয়ে দিয়া আছে। গোটেইখিনি ছাৰ্ভিচৰ কাম কাজ আপোনালোকে ইয়াৰ পৰা কৰিব পাৰিব। যিকোনো ছাৰ্ভিচৰ কাৰণে আপুনি এপ্লাই কৰে আপুনি ইয়াৰ পৰা কৰিব পাৰিব। ইয়াতে আপোনাৰ ওপৰত আই ডি নেমটো শ্ব' কৰি থাকিব আপোনাৰ। ইয়াৰ পৰা আপুনি গোটেই ছাৰ্ভিচৰ কামখিনি কৰিব পাৰে। এতিয়া চাওক বহুতকেইটা ছাৰ্ভিচ দিয়া আছে, কমেও 100ৰ ওপৰত আছে ছাৰ্ভিচ। চাওক বন্ধু বান্ধৱীসকল, মেৰি পেহচান আই ডিত যিবোৰ ছাৰ্ভিচত আপুনি এপ্লাই কৰিব সেই ছাৰ্ভিচৰ বিষয়ে কিছুমান বেছিক কথা জানিব লাগিব, তেতিয়াহে আপুনি এই ছাৰ্ভিচত কাম কৰি টকা উপাৰ্জন কৰিব পাৰিব। একো কথা নাই, আপোনালোকে শিকি ল'ব পাৰিব। যিহেতু ছাৰ্ভিচৰ ওপৰত এপ্লাই কৰিব তাৰ বিষয়ে ভালকৈ চাই ল'লে সকলো কাম কৰিব পাৰিব বা সকলো এপ্লাই আপুনি কৰিব পাৰিব। গতিকে কিবা এটা বস্তু এপ্লাই কৰাৰ আগত তাৰ বিষয়ে চাই কৈহে যিহেতু এপ্লাই কৰা হয়, গতিকে আপোনালোকেও যিহেতু কিবা এটা ছাৰ্ভিচৰ ওপৰত কিবা এটা এপ্লাই কৰিব, গতিকে তাৰ বিষয়ে আপোনালোকে অলপ তথ্য জানি লৈ এপ্লাই কৰিলে কিছু সংখ্যক হ'লেওতো আপোনালোকে পইচা উপাৰ্জন কৰিব পাৰিব। গতিকে ভিডিঅ'টো ইমানখিনিয়ে আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব, ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব। আৰু যদি আপোনালোকে মোৰ চেনেলটো নতুনকৈ চাইছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব। প্লিজ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। গতিকে আজিলৈ ইমানেই, ধন্যবাদ।